নমস্কাৰ আজি আমি চাম ডিএমই এক্সামৰ যেটো ৰিশেডিউল ডেট আহিছে সেই নোটিছটো চাম প্ৰথম আমি সাৰ্চ কৰিব লাগিব ডিএমই এই প্ৰথমখনে হৈছে নোটিছখন ইয়াক আমি ডাউনলোড কৰি লম প্ৰথম ইয়াতে ডেটটো দিয়া আছে যে এক্সামটো ৰিশেডিউল হৈ এতিয়া 9 তাৰিখে হোৱা কথা আছিল এক্সামটো মাৰ্চৰ 30 তাৰিখে হ'ব এইখনে হৈছে নোটিছটো আপোনালোকে ভালকে বা পঢ়ি চাব ধন্যবাদ